নমস্কাৰ বহাগী ধাৰাবাহিকৰ যোৱানিশা হৈ যোৱা 229 নম্বৰৰ সম্পূৰ্ণ এপিছডৰ বিষয়ে ক'বলৈ লৈছোঁ। নীলমৰ মাক স্বৰ্ণালী ঘৰলৈ আহিব বুলি স্বৰ্ণালীৰ মাকে দেউতাকক বজাৰলৈ পঠায় আৰু নতুন মিতিৰ যে আহিব সেইবাবে লুচি ভাজিৰ আয়োজন কৰিব। তেনেতে স্বৰ্ণালীৰ ভনীয়েকে সোধে দেউতা যে বজাৰলৈ গৈছে কোন আহিব? তেতিয়া মাকে কয় বায়েৰৰ শাহুৱেক আহিব। তেতিয়া সৰুমাই কয় আজি যদি তোমাক আৰু দেউতাক গালি পাৰে মই কিন্তু মনে মনে নাথাকোঁ। অন্যহাতে ৰাজায়ে খোলা শ্ব'ৰুমটোৰ বস্তুবোৰ মালিকে উলিয়াই দিবলৈ ৰাজাক ধমকি দিয়ে। তেতিয়া দেউতাক আহে আৰু ৰাজাক সোধে কি হৈছে? ৰাজায়ে সকলো কথা দেউতাকক খুলি ক'ব। দেউতাকে ৰাজাৰ পৰা মালিকৰ নাম্বাৰটো লয়। দেউতাকে ফোন কৰি মালিকক গধূলি লগ কৰি আছোঁ বুলি কয়। আনফালে ৰিচাৰ মাকে ৰিচাক সোধে কুণালৰ সৈতে সম্পৰ্ক কিমান দিনৰ? তেতিয়া ৰিচাই মলদ্বীপছলৈ যোৱা 1 মাহৰ আগৰ পৰা বুলি ক'ব। মাক আচৰিত হয় যিহেতু মাকে এইবোৰ কথা জনা নাছিল। আনহাতে ৰাজা ঘৰৰ পৰা ওলাই যাব লওঁতে উকিলজন আহে। উকিলজনক দেখি ৰাজাই ভাল পাব যিহেতু তেওঁৰ ওচৰত ৰাজাৰ কাম আছিল। উকিলজনে কিশোৰৰ কথা সুধিব। ৰাজায়ে দাদা ৰাতিপুৱাই ওলাই গৈছে বুলি ক'ব। ৰাতি কিশোৰে উকিলজনলৈ কান্দি কান্দি ফোন কৰিছিল সেইবাবে লগ কৰিবলৈ কিশোৰৰ ঘৰলৈ আহিছে। পৰী আৰু বহাগীৰ কথা উকিলজনে আগৰ পৰাই জানিছিল। এই কথা দেউতাকৰ আগত প্ৰকাশ কৰিব আৰু বহাগীক ডিভোৰ্চ নিদিবলৈ যে কৈছিল এই কথা ক'ব। তেতিয়া দেউতাকে ক'ব মোৰ বাহিৰে যে এই কথা সকলোৱে গম পায় সেই বুলি উকিলজনক ক'ব। উকিলজনে পুনৰ কিশোৰৰ কথা সুধিব আৰু ৰাজায়ে দাদাৰ কথা হ'ব বাৰু বুলি কৈ উকিলজনক প্ৰপাৰ্টি অ'নাৰৰ বিৰুদ্ধে মেণ্টেল হেৰেছমেণ্টৰ কেছ এটা ৰেজিষ্টাৰ কৰা কথাহে ক'ব। আনফালে মাকে ৰিচাক দেউতাকে গম পোৱা আগতেই সকলোবোৰ নোহোৱা কৰা কথা ক'ব আৰু এইবিলাক কথা কাকোৱে নক'বলৈ ক'ব। অন্যহাতে স্বৰ্ণালীক লৈ নীলমৰ মাক স্বৰ্ণালী ঘৰত সোমাব আৰু মাকে পঢ়িবলৈ দিব। স্বৰ্ণালীৰ মাকে অপমান কৰিবনে ভাল ব্যৱহাৰ কৰিব অহা খণ্ডত দেখা পাব। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।